Hi friends, Assalamu alaikum. Apnalok সকলোকে FR Vlogsলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু গুড মৰ্নিং ৰাতিপুৱা 9টা বাজি আছে আৰু ৰিয়ান গুড মৰ্নিং কোৱা গুড মৰ্নিং গৈ আছো ৰিয়ানক এতিয়া উলাই দিম স্কুল যাব দেৰি হৈ গৈছে অলপ ওচৰতে একো নাই গৈ দি থৈ আহিব লাগিব তাইটা যাব নুখোজে অকলে দাদা নাযায় বুলি ফিৰোজ স্কুল যাব নোৱাৰে কাৰণে তাইক জুৰজবস্তি স্কুল পঠাব লাগে সি একেবাৰে যাব নুখোজে কোৱা মই এতিয়া স্কুল যাম চাই থাকক আপোনালোকে তেনেহলে মই ৰিহানক উলাই দিও আৰু 9টা বাজিছে এসাক ফিৰোজ এতিয়াহে টোপনিৰ পৰা উঠি আছে উঠিব নুখোজে টোপনিটো অলপ বেছিকৈ হয় ৰাতি নুশুৱে আৰু ৰাতিপুৱা হলে অলপ দেৰিকৈ উঠে নালাগে হেফালে হেৰি নকৰিবা তেনেহলে মই ৰিহানক উলাই দিও স্কুলৰ কাৰণে আপোনালোকে ভিডিঅটো শেষলৈ চাই থাকক এয়া ফিৰোজ মৰ্নিং কোৱা মৰ্নিং মই এতিয়া কুৱাৰ পৰা উঠিছো এতিয়া তাত ব্ৰাছ কৰিম মোবাইল নাফালে চোৱা এতিয়া ৰিহানক স্কুলত দি থৈ আহোগৈ যাব নোখোজে অলপ দি থৈ আহো আমি এতিয়া গৈ আছো স্কুলত ৰিহান কোৱা স্কুল আহি পাই গলো এফালে কোৱা অম্মা কি আনিছা কি দেখোচোন ভিডিঅ' কৰি আছো দেখোচোন ভিডিঅ' কৰি আছা নেকি এয়া দেখাই দিয়া এইটো শুকান মাছ আৰু এইটো চেপা হয় এয়া মই শুকান মাছ ৰাখিছো মানুহ এজনে শুকান মাছ লৈ আহিছিলে আৰু মই ৰাখিছো ঘৰত আহি চালো ফিৰোজে ভিডিঅ' কৰি আছে মোক দেখাব কৈছে এতিয়া আপোনালোকেও চাই লওকচোন এইটো হল চেপা আৰু এইটো শুকান মাছটো এতিয়া দুপৰীয়া মই শিঙি মাছ বনাইছো ফিৰোজৰ কাৰণে অলপমান লৈছো দুটা মাছ কাটি লৈছো মাছখিনিত মই জলকীয়া গুড়ি জিৰা গুড়ি আৰু হালধি গুড়ি অলপকৈ দি দিছো বেছি মছলা দিব নোৱাৰিম সেইকাৰণে অলপমান মাছ লৈ অলপ মছলা দি দিছো আৰু পৰিমাণ অনুসৰি মই নিমখ দি দিছো এফালে কেৰাহী গৰম হৈ গৈছে তাতে পিঁয়াজ দি দিছো মছলাখিনিত মই অলপমান পানী দি মিহলাই লৈছো এয়া এফালে পিঁয়াজখিনি হৈ গৈছে পিঁয়াজখিনি মই বেছি ৰঙা কৰা নাই অলপ নৰম কৰি ইয়াতে মই মাছখিনি দি দিম এতিয়া মাছখিনি অলপমান লৰাই দিছো
মই মাছখিনি এনেদৰে লৰাই লৰাই ভালকৈ মজাই ল'ম। অলপ সময়ৰ কাৰণে মই ঢাকনিটো লগাই দিছোঁ। মাছখিনি মজাই হৈ গৈছে। ইয়াতে মই পানী দি দিছোঁ। মই ইমানখিনি পানী দিছোঁ। এতিয়া মই ঢাকনটো লগাই জাল কৰিম। এতিয়া মই এবাৰ চাই দিছোঁ কেনেকৈ হৈছে। কালাৰটো দেখিছে একেবাৰে পাতল হৈছে। মই কিন্তু মছলা বেছি দিয়া নাই, একেবাৰে কম কমকৈ মছলা দি মই ফিৰোজৰ কাৰণে বনাই আছোঁ। এফালে শিঙি মাছৰ জোলখিনি হৈ গৈছে। মই ইমানখিনি পাতলকৈ ৰাখিছোঁ। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। আৰু এইফালে মই বনাই আছোঁ শুকান মাছ ৰাখিছিলোঁ। ৰাতিপুৱা শুকান মাছ ৰাখিছিলোঁ, এইখিনি শুকান মাছ অলপ বনাই আছোঁ চব্জিৰ সৈতে। এফালে শুকান মাছৰ তৰকাৰীখিনিও হৈ গৈছে। হাই ফ্ৰেণ্ডছ, আমি দুপৰীয়া খোৱা লোৱা কৰিলোঁ আৰু এতিয়া অলপ বহি আছোঁ, পোৱালিহঁতক লৈ বহি আছোঁ। আৰু এফালে ফাহিমো বহি আছে, খেলি আছে। আৰু ফাহিমক ফিৰোজে চুন্নত কৈছে, ফাহিমৰো চুন্নত, সেইকাৰণে গামোচা পিন্ধাই দিছে। ফাহিমে গামোচা নিপিন্ধে, এয়া দেখিছে টানি টানি খুলি দিয়ে। আৰু ফাহিম হ'ল মোৰ দেৱৰৰ ল'ৰা। চাবচোন ফাহিমৰ কান্দোনটো আৰু ফাহিমক কি কৰি থাকে।
ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰি জনাই দিব আৰু যিসকল নতুন বন্ধুৱে মোৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ